নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ ৰাতিপুৱা। আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰো বহুত ভাল। এতিয়া হ'ল ৰাতিপুৱা 3:30 বাজে আৰু আজি হ'ল পবিত্ৰ শাওণ মাহৰ তৃতীয়টি সোমবাৰ। আজি আমি আহিলোঁ পামহি ডাকিনী পাহাৰৰ ভীমাশংকৰ মন্দিৰত আৰু এই মন্দিৰৰ দৃশ্য আপোনালোককো দেখুৱাওঁ আহক। এয়া ৰাতিৰ ভক্তসকল পূজা কৰি ওলাই আহিছে। আহি ইয়াতে আহাৰ গ্ৰহণ কৰিবৰ কাৰণে লাইন ধৰিছে। ইয়াতে আহাৰৰ যোগান ধৰা হৈছে সকলোৰে বাবে। তো ৰাতি যিসকলে পূজা কৰে ৰাতিপুৱা এনেকৈ আহাৰ গ্ৰহণ কৰি যায় আৰু আমি এনেকৈ গৈ আছোঁ মন্দিৰৰ লাইনত আছোঁ। তো আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু এই আহি পালোঁ আমি এতিয়া গণেশ মন্দিৰৰ সন্মুখত। গণেশ মন্দিৰৰ সন্মুখত ইয়াতে চাকি ধূপ ধূনা জ্বলাই আমি আকৌ লাইনত যাম। ইয়াতো বহুত ভিৰ হৈ আছে। তো চাকি বন্তি জ্বলালোঁ। এতিয়া আমি লাইন ধৰিলোঁ। এয়া দেখিছে লাইন একেবাৰে গণেশ মন্দিৰৰ পৰা লাইন হৈ আছে মানুহ। ৰাতিৰে পৰা এনেকৈ লাইন ধৰি ধৰি মানুহ দৰ্শন কৰি কৰি গৈ আছে। কি যে উখল মাখল পৰিৱেশ হয় এই শাওণৰ মাহটো। দিন আৰু ৰাতি কোনেও চিনি নোপোৱা হৈ যায় বাবাৰ দৰ্শন কৰিবৰ কাৰণে। দিনে ৰাতি সমানে ভক্তৰ সমাগম হৈ থাকে। আৰু এই গেট পালোহি আমি এতিয়া, কিন্তু গেটেৰে এতিয়া সোমাব নিদিয়ে। লেফ্ট চাইডে যাব লাগে। ওলাই আহোঁতে গেটেৰে ওলাই আহিব পাৰে। এয়া আমি এতিয়া নিজৰাটো পালোঁ, যিটো বাবাৰ লিংগৰেদি বৈ আহিছে। এতিয়া সেই নিজৰাটো পাৰ হৈ আকৌ আমি লাইনত ধৰিলোঁ আৰু লাইনটো এনেকৈ বনাইছে, এডোখৰ জেগাতে ইমান মানুহ লাইন ধৰি আছে। লাইনটো একেবাৰে জিক জাককৈ বনাইছে আৰু ইয়াতে বহুতখিনি ভক্ত লাইন ধৰিব পাৰে। আৰু মই লাইনৰ পৰা ওলাই আহি ইয়াতে চাকি বন্তি জ্বলালোঁ, বাবাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। আৰু মেইন য'ত লিংগটো আছে তাততো একো কৰিব সুবিধাই নাপায়। তাত খালি অকল পানীখিনি ঢালিব পাৰে, গাখীৰ ঢালিব পাৰে, কাৰণ ভক্ত বহুতে বেছি ভিৰ, সেইকাৰণে সময় নিদিয়ে। তেনেকৈ চাকি বন্তি জ্বলাই মই আকৌ লাইনত ধৰিলোঁ। লাইনত মোৰ ল'ৰাটো ৰখি আছে, লগতে সেয়া বন্ধু আছে, বন্ধুৰ মাক আছে। তো আমি 4জনে গ'লোঁ। যদিও বহুত ভিৰ লাইনত ধৰি আছোঁ, তথাপিও কিবা এটা মনটো ভাল লাগিছে, যিটো বাবাৰ ওচৰত আহিছোঁ। বাবাৰ ওচৰত আহিলে এনেও মনটো ভাল লাগে, সাহস আহে। আৰু আমি এনেকৈ দৰ্শন কৰি পানী ঢালি গাখীৰ ঢালি ওলাই আহিলোঁ। আহি গেটৰ পালোহি। এতিয়াও চাওক কিমান মানুহ লাইনত ধৰি আছে। বহুত ভক্তৰ সমাগম ইয়াতে হৈ আছে। আকৌ দিনত বেছিকৈ আৰু আহিবই। এতিয়া ৰাতিপুৱালৈকে আছে, এনেকৈ ৰাতিৰে পৰা আহিয়ে আছে। এতিয়া আমি গৈ আছোঁ। আমাৰ হ'ল এতিয়া 5:55 হ'ল। আকৌ দোকান আহি পালোঁ আমি। ইহঁতে কিবা কিবি কিনি আছে। তো আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।